নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে যিমান টকাৰ দৰকাৰ হৈছে পাব। আজি আপোনালোকক জনাবলৈ লৈছো লক্ষ্মিকা পৰি সাধনাৰ বিষয়ে। এই সাধনা কৰিবৰ বাবে আপোনাক লাগিব 10 টকাৰ এখন নোট আৰু এপাহ সতেজ গোলাপ ফুল। ৰঙা গোলাপ পালে বেছি ভাল হয়। আৰু উপায়টো কৰিব লাগিব ঘৰৰ বাহিৰত যিকোনো মুকলি ঠাই বা ঘৰৰ ছাদৰ ওপৰতো কৰিব পাৰিব। যিখিনি ঠাইত কৰিব এই উপায়টো সেই ঠাইখন পৰিষ্কাৰ কৰি ল'ব। আপুনি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি কেইটামান বস্তু গোটাই ল'ব, যেনে চাকি, ধূপ, ঘিৰ চাকি লাগিব আৰু লাগিব 10 টকাৰ এখন নোট, এপাহ সতেজ গোলাপ ফুল আৰু এখন ৰঙা কাপোৰ যিখন নতুন হ'ব লাগিব। আৰু সেইখন পূজাত ব্যৱহাৰ কৰা কাপোৰ, মানে পূজাৰ দোকানত পোৱা কাপোৰ আপোনালোকক লাগিব। সেই কাপোৰখন আপুনি যিখিনি ঠাই পৰিষ্কাৰ কৰিছে তাতে পানী ছটিয়াই বা গংগাজল ছটিয়াই কাপোৰখন পাৰিব। আৰু দিনৰ ভাগতেই আপুনি তুলসীৰ পাত 5টা লৈ থ'ব, মানে ছিঙি থ'ব বা গোটাই থ'ব। এই সাধনা কিন্তু মুকলি ঠাইতহে কৰিব পাৰিব, ঘৰৰ ভিতৰত নকৰিব। আৰু ৰঙা কাপোৰখন পাৰি লোৱাৰ পিছত তাৰ ওপৰত 10 টকাৰ নোটখন ৰাখিব আৰু এই নোটখনৰ ওপৰত আপুনি এগছি ঘিৰ চাকি জ্বলাই দিব। কাষতেই আপুনি ধূপ আগবঢ়াব, তুলসী পাত আগবঢ়াব আৰু ৰঙা ফুলপাহ আগবঢ়াব। উত্তৰ ফালে মুখ কৰি আপুনি বহিব লাগিব। এতিয়া আপুনি হাতযোৰ কৰি এই মন্ত্ৰ জপ কৰিব আৰু আপোনাৰ কিমান টকাৰ দৰকাৰ হৈছে সেইটো কৈ ল'ব। মন্ত্ৰটো হৈছে 10 से 10 करोड़ लक्ष्मी परी दे जोर। মন্ত্ৰটো হাতযোৰ কৰি একান্ত মনেৰে 20 মিনিট সময় জপ কৰি আপুনি ঘৰলৈ ঘূৰি আহিব পাৰিব। আৰু যদি আপুনি বিচাৰে সেইদিনা ৰাতিয়ে আপুনি সামগ্ৰীখিনি কোনো গছৰ গুৰিত দি আহিব, কিন্তু কাঁইট থকা গছৰ গুৰিত নিদিব, অন্য গছৰ গুৰিত দি আপুনি ঘৰলৈ আহিব। আৰু এই মন্ত্ৰ জপ কৰি থকাৰ সময়ত কাৰো লগত কথা নাপাতিব বা আপোনাক কোনেও যাতে নামাতে তাৰ প্ৰতি মন কৰিব। উপায়টো মাত্ৰ এদিন কৰিলেই হয়। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।